জয়গুৰু শংকৰ আমাৰ শংকৰী কলাকৃষ্টি কেন্দ্ৰ ওৰাং ৰাজহুৱা নামঘৰ আৰু সংস্কৃতি শংকৰী কলাকৃষ্টি কেন্দ্ৰ 1976 চনত আৰম্ভ হৈছিলে আৰু আমি কেঁচুৱা অৱস্থাতে প্ৰায় সৰু অৱস্থাতে এইটো স্থাপন হৈছিলে। আমাৰ গাঁৱৰ যিখিনি ওৰাঙৰ ধৰ্মপ্ৰাণ ব্যক্তি আছিলে আৰু ওৰাং অঞ্চলৰ বিভিন্ন ব্যক্তিৰ সহযোগত এই আমাৰ আৰম্ভ হৈছিলে আৰু 2001 চনত ৰূপালী জয়ন্তী হৈছিলে আৰু এই বৰ্তমান আজি দ্বিতীয় দিন আমি সোণালী জয়ন্তী উদযাপন কৰি আছোঁ। এটা আমাৰ উদ্দেশ্য আছিলে এই আমাৰ পিছপৰা ঠাইত আমাৰ যিটো শংকৰী কলাকৃষ্টি বা আমাৰ যিটো অসমীয়া জাতিৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলিজুলি থকাৰ যিটো এটা পৰম্পৰা এই অঞ্চলত, সেইখিনিৰ কাৰণে আমি সকলো যিবিলাক কলাকৃষ্টি আছে সেইবিলাকো যাতে আমি প্ৰদৰ্শন কৰিব পাৰোঁ। আজি সেইটো মানে প্ৰতিফলন হৈছে মানে সাংস্কৃতিক শোভাযাত্ৰাত। এইটো আপোনালোকে দেখাই পাইছে ইয়াতে, য'ত নেকি আমাৰ ৰৌতা শ্ৰী শ্ৰী ৰৌতা সত্ৰৰ পৰা আমাৰ থিয় নামৰ দল আহিছিলে, শ্ৰী শ্ৰী ৰৌতা সত্ৰৰ পৰা খোল বাটনৰ দল আহিছিলে। তাৰপিছত আমাৰ ওৰাঙৰ নামঘৰৰ বিভিন্নজনে ভাগৱত আপোনাৰ নৌকাত মানে ভাগৱত ভ্ৰমণ কৰাইছিলে। তাৰপিছত আৰু নামঘৰত শংকৰদেৱ মাধৱদেৱ এনেকুৱা ধৰণৰ ৰূপত দেখাইছে। তাৰোপৰি আমাৰ বিভিন্ন যিটো কৃষ্টি আছে, আমাৰ বিহু আছে, বিয়ানাম আছে বা যিখিনি আছে ধৰি লওক। তাৰোপৰি আমাৰ ৰাভা নৃত্য, তাৰপিছত আৰু কোচা নৃত্য অহা কথা আছিল, কিবা কাৰণত হয়তো অসুবিধাৰ কাৰণে নাহিলে। আৰু তাৰপিছত বাগৰুম্বা আহিছে। তাৰপিছত মুঠতে আমি দেখিছোঁ এটা আজি স্মৃতিকণ্ঠৰ পৰা মূল আৰম্ভ আছে। এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত এতিয়া আমাৰ আৰম্ভ হ'ব ধৰ্মালোচনী সভা। ধৰ্মালোচনীত আমাৰ মূল বিষয়টো হৈছে সমাজ গঠনত আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা। আমাৰ যুৱচাম বিভিন্ন ধৰণত অলপ দেখা গৈছে। যুৱচামক যদি আমি আধ্যাত্মিকতাৰ যেনেকৈ নিয়মানুৱৰ্তিতা, পৰিষ্কাৰ পৰিচ্ছন্ন এইবিলাকে বহুতো আমাৰ হেৰি কৰে। আমাৰ যিটো নামঘৰে আগতেই চব সমাজৰ মানুহ বিভিন্ন বাদ বিবাদ বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছিলে। কিবা এটা সমস্যা হ'লেতো নামঘৰত উপস্থিছিলে। গতিকে নামঘৰৰ আদৰ্শটো আমাৰ সকলোৱে জানে। গতিকে আমি বিভিন্ন কাৰ্যসূচী ধৰ্মালোচনী সভাত দিছোঁ। তাতে আমাৰ উদ্বোধক হিচাপে আমি মাতিছিলোঁ এল'কেটি কলেজৰ অধ্যক্ষ শ্ৰীযুত সুখদেৱ অধিকাৰী। তেখেতৰ বিশেষ এটা দুৰ্ঘটনামূলক তেখেতৰ এটা কাৰণ, যি কাৰণত তেখেতৰ ভতিজাজন ঢুকাইছে, সেইটো কাৰণে তেখেতে আহিব নোৱাৰিলে। তেখেতৰ ঠাইত আমি আমাৰ এগৰাকী মানে অৱসৰী শিক্ষক, তেখেতে শংকৰ সংঘৰে, গতিকে তেখেতে পুনৰাম ডেকা, তেখেতে আমি হেৰি হিচাপে মাতিছোঁ। আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ কুমুদ চন্দ্ৰ নহয়, আমাৰ ডক্টৰ যোগেন্দ্ৰ নাথ কলিতা, তেখেতে ইতিমধ্যে আহি পাইছে। তাৰপিছত আমি বিভিন্ন ধৰণৰ আমাৰ সম্বৰ্ধনা জনোৱা হ'ব। আৰু ইয়াতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব প্ৰীতিলতা দাস। আমাৰ স্মৃতিগ্ৰন্থৰ এটা কথা কি হৈছে, আমি এই 50 বছৰত বিভিন্নজনে বিভিন্ন অৰিহণা জনাইছিলে। ৰূপালী জয়ন্তীৰ পিছত যিসকলে অৰিহণা যোগাইছে, মানে প্ৰয়াণ হৈছে, তেওঁলোকে বৰ্তমানলৈকে আজিৰ তাৰিখলৈকে যিসকলে সহায় কৰিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ বৰঙণি সন্নিৱিষ্ট কৰা হৈছে। আৰু বিভিন্নজনৰ আমাৰ এখন 214 পৃষ্ঠাৰ মানে এখন স্মৃতিগ্ৰন্থ, যিখন আমি দেখিছোঁ এখন আপুৰুগীয়া মানে শংকৰদেৱৰ বা আমাৰ শংকৰী কলাকৃষ্টি কেন্দ্ৰৰ ক্ষেত্ৰত এইখিনি বহুত ল'ৰা ছোৱালীয়ে এইখিনি যদি অধ্যয়ন কৰে সুবিধা পাব। তাৰপিছত এইটোৰ পিছত আমাৰ আছে সাংস্কৃতিক সন্ধিয়া বুলি ক'ব পাৰি। সত্ৰীয়া নৃত্য ওৰাং সংগীত মহাবিদ্যালয় সত্ৰীয়া নৃত্য আজি 2010 চনৰ পৰা চলি আছে। আৰু কালি সত্ৰীয়া নৃত্য বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ইমান ভাল লাগিছে যে আমি বহুত আগবঢ়া আচলতে, আমি যদি আণ্ডাৰ এষ্টিমেট কৰোঁ। সত্ৰীয়া নৃত্য আমাৰ পৰিৱেশন কৰিছে। আজিও সত্ৰীয়া নৃত্যৰ গুৰু বন্দনা এখন মানে ৰুবি বৰা বৰদলৈৰ নেতৃত্বত হ'ব। আৰু মূল আকৰ্ষণ হ'ল আমাৰ মানে ভাওনা তেজপুৰ যুৱ সমাজ দক্ষ যজ্ঞ, তেজপুৰ যুৱ সমাজৰ তেওঁলোকে আমাৰ ইয়াতে আহিব আৰু আশা কৰোঁ সকলো ৰাইজে উপস্থিত হ'ব। আৰু এক মানে বিৰল উদাহৰণ আমি এটা দাঙি দিব পাৰিম বুলি ভাবিছোঁ।